टंला दखरा आसुनि बानजायनायाव सोमावसारनाय हाबाफारि खुंदों। उदालगुरि जिल्लानि टंलायाव टंला दखरा आसु AGYCP आरो आख्रासुआ सानफ्रोमबो बाहायजानाय पेट्रल डिजेल संग्रा गेसजों लोगोसे गोनांथार मुवा बेसादफोरनि बेसेन बांनायखौ होबथानांगौनि दाबिजों लोगोसे आसाम सरकार आरो BTC सरकारनि केबिनेटआव टंला दै रानसारथाय डिभिजनखौ गैया खालामनायनि थांखि लानायनि हेंथा सोमावसारो। आखाइ आखाइ प्लेकार्ड लानानै सोमावसारगिरिफोरा मुवा बेसादफोरनि बेसेनखौ खम खालामनांगौनि दाबिजों बायदि स्लगान होनानै टंला सारियालिखौ गोमखांहोयो। सरकार लगते অসম सरकार যোগান বিভাগ তেওঁলোকে বিনামূলীয়াকৈ চাউল দিছে ঠিকই আছে। সেই বিনামূলীয়া চাউল আমি 1000 টকীয়া গেছত সিজাই পেলাই তাতে 200 টকীয়া মিঠাতেল ঢালি পেলাই খাই পেলাই আমাক কোনো ধৰণৰ পৰিত্ৰাণ তেওঁলোকে দিয়া নাই, এইটো স্পষ্ট কথা। তেওঁলোকে যিনেকি উন্নয়নৰ ফটাঢোল বজাইছিলে, পৰিৱৰ্তনৰ ফটাঢোল বজাইছিলে, তাৰ পিছত কিন্তু তাৰ সম্পূৰ্ণ বিপৰীতমুখী স্থিতি তেওঁলোকে অৱলম্বন কৰিছে আৰু অসমৰ সৰ্বসাধাৰণ ৰাইজক খাটি খোৱা অসমৰ সৰ্বসাধাৰণ ৰাইজৰ পেটত গুৰ মাৰিছে আৰু অসমৰ এই খাটি খোৱা ৰাইজৰ পেটত গামোচাৰে গাঁঠি দিবলগীয়া অৱস্থা আহি পৰিছে। আৰু বৰ্তমান যিনেকি কোভিড পৰিস্থিতিৰ কাৰণে যিনেকি স্তব্ধতাৰ পৰিৱেশ সৃষ্টি হৈ গৈছিলে, সকলো কাম কাজৰ পৰা মানুহ বঞ্চিত হৈ গৈছিলে, সকলো ব্যৱসায়িক প্ৰতিষ্ঠান অচল হৈ গৈছিলে, তেনে পৰিস্থিতিত মানুহৰ উপাৰ্জনৰ যিনেকি স্থল সেইবোৰ সম্পূৰ্ণভাৱে স্তব্ধ হৈ গৈছিলে। আৰু সেই পৰিস্থিতিতে এতিয়া এই অসম চৰকাৰ যোগান বিভাগে প্ৰতিটো নিত্য ব্যৱহাৰ্য সামগ্ৰী যিনেকি আকাশলংঘী মূল্য বৃদ্ধি কৰিছে তেওঁলোকে, তাৰ বাবে আমি টংলা আঞ্চলিক ছাত্ৰ সন্থাই আজি এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা আমি যোগান বিভাগক আমি সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে সৰ্বসাধাৰণৰ পেটত গুৰ নামাৰিব। এই সৰ্বসাধাৰণৰ ৰাইজৰ আগত আপোনালোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহি পেলাই আপোনালোকে ভোট ভিক্ষা মাগিছিলে আৰু আপোনালোকক ৰাজসিংহাসনত এই সৰ্বসাধাৰণে বহুৱাইছিলে। তাৰপিছত এনেকুৱা ধৰণৰ অচল অৱস্থা পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো আপোনালোকে যোগান বিভাগে কিয় আজিলৈকে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে ৰন্ধন গেছ আৰু পেট্ৰল জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই? তেওঁলোকে বিনামূলীয়াকৈ চাউল দি পেলাই বাকী সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি কৰিব। এই পৰিৱেশৰ জৰিয়তে কৃষক ৰাইজৰ লগতে খাটি খোৱা জনসাধাৰণৰ পেটত গামোচাৰে গাঁঠি দিবলগীয়া পৰিৱেশ সৃষ্টি হ'ব। এই কথা কেতিয়াও আমি সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইতিমধ্যে অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাই আমি অসম চৰকাৰৰ যোগান বিভাগক আমি সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ আপোনালোকে এই হঠকাৰী সিদ্ধান্ত কিছুমান নল'ব। দিনক দিনে প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি আপোনালোকে আকাশ চুবকৈ আগবঢ়াই লৈ গৈ আছে, আপোনালোকে বঢ়াই গৈ আছে দিনক দিনে, যাৰ ফলত নেকি খাটিখোৱা ৰাইজৰ আজি খাবলৈ নোপোৱাৰ পৰিস্থিতিত আজি অৱকাশ হৈছে আহি পেলাই। গতিকে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ আপোনালোকে এই যোগান বিভাগৰ দায়িত্ব থকা ৰঞ্জিত দাসক আমি সকীয়াই দিব বিচাৰিছোঁ। আপুনি শুই নাথাকিব, আপোনালোকে হাৰ পাওক। আপোনালোকে ঠিকেই আপোনালোকে ৰাজভোগ আপোনালোকে খাই আছে, কিন্তু আমি খাটি খোৱা ৰাইজে কেনেকৈ চলিছে বা আপোনালোকে সৰ্বসাধাৰণ ৰাইজ কেনেকৈ চলিছে এইবাৰ খবৰ ল'বলৈ আপোনালোকে আহক। ইলেকশ্যনৰ সময়ত আপোনালোকে খবৰ ল'বলৈ আহিবলৈ সক্ষম হৈছিল, উন্নয়নৰ ফটাঢোল বজাবলৈ আপোনালোক সময় হৈছিল। আজি সৰ্বসাধাৰণ ৰাইজ কেনেকৈ চলিছে আপোনালোকে খবৰ ল'বলৈ আপোনালোকে কিয় আহিবলৈ আপোনালোকে আহৰি পোৱা নাই আজি। গতিকে আমি ক'ব বিচাৰিছোঁ এই যোগান বিভাগক অতি কম সময়ৰ ভিতৰত যদি আপোনালোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৰন্ধন গেছ পেট্ৰল জাতীয় সামগ্ৰীত যদি মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে, ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমি ৰাজপথত আমি নামি পৰিবলৈ বাধ্য হ'ম। আপোনালোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব। লগতে আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰৰ তেওঁলোকে আমাৰ সম্পত্তিবোৰ, আমাৰ সম্পদবোৰ তেওঁলোকে যিনেকি ব্যৱসায়ী ডাঙৰ ব্যৱসায়ীৰ হাতত আদানী গ্ৰুপৰ দৰে ব্যৱসায়ী গ্ৰুপক তেওঁলোকে যিনেকি ব্যক্তিগতকৰণ কৰাৰ ব্যৱস্থা কৰিছে, তাক ধিক্কাৰ দিছোঁ। শেহতীয়াকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ যে তেওঁলোকে আদানী গ্ৰুপৰ হাতত তেওঁলোকে বিক্ৰী কৰিছে। এনেকৈ আমাৰ ৰাজহুৱা অনুষ্ঠানবোৰ, ৰাজহুৱা সম্পদবোৰ তেওঁলোকে বিক্ৰী কৰি গৈ থাকিব। এয়া কোনো নৰেন্দ্ৰ মোদীৰ পৈতৃক সম্পত্তি নহয়, এয়া কোনো হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয়, এয়া অসমৰ সম্পদ। গতিকে অসমৰ সম্পদ কেতিয়াও ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত আমি মানি ল'ব নোৱাৰোঁ। ইয়াৰ বাবে তেওঁলোকে কিন্তু তীব্ৰ আন্দোলনৰ সন্মুখীন হৈয়ে থাকিব লাগিব। আমি বাৰে দাবী জনাইছিলোঁ এইটো ব্যক্তিগতকৰণ কৰাৰ পৰা বিৰত থাকক। সিহঁতে কিন্তু তেওঁলোকে জনসাধাৰণৰ কথা তেওঁলোকে শুনিবলৈ কেতিয়াও অস্বীকাৰ কৰিলে, জনসাধাৰণৰ প্ৰতিবাদৰ কণ্ঠ তেওঁলোকে নুশুনিলে। গতিকে ইয়াত তেওঁলোকে ফল ভুগিবই লাগিব। অনাগত সময়ত অসমৰ ৰাইজে তেওঁলোকে অসমৰ সম্পদ লুটি পুতি খোৱা, ব্যক্তিগতকৰণ কৰাৰ এই যি নেকি সিদ্ধান্ত লৈছে তাৰ কিন্তু প্ৰতিফল ভুগিব লাগিব, স্পষ্ট কথা।
চৰকাৰে বিভিন্ন শ্লোগান দি মূল্যবৃদ্ধি ৰোধ কৰিম, দেশৰ উন্নয়ন কৰিম, ৰাজ্যৰ উন্নয়ন কৰিম বুলি বিভিন্ন শ্লোগান দি বিজেপি চৰকাৰে কংগ্ৰেছ চৰকাৰক ওফৰাই সৰ্বানন্দ সোণোৱালে আজি 5 বছৰ আগতেই তেখেতসকলে গাড়ী দখল কৰিছিল। কিন্তু যোৱা 5 বছৰ গ'ল আৰু বৰ্তমান সময়তো হিমন্ত বিশ্ব শৰ্মাৰ দিনতো বৰ্তমান সময়ত যি আকাশলংঘী মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ একেবাৰে জোৰা কৰিছে আৰু বজাৰত জুই লগাই দিছে আৰু সৰ্বসাধাৰণ মানুহে চলিব একদম অসুবিধা হৈ পৰিছে। আৰু এই ক্ষেত্ৰত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগতেও তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ৰঞ্জিত দাস, যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস সম্পূৰ্ণ বিফল হৈছে। গতিকে তেখেতে অনতিপলমে পদত্যাগ কৰিব লাগে, কাৰণ তেখেতৰ যোগান বিভাগ একেবাৰে ফেইলাৰ হৈ গৈছে। আৰু এই জলসিঞ্চন বিভাগৰ টংলাৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়টো বিলুপ্তিকৰণৰ বিৰুদ্ধে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদৌ অসম ছাত্ৰ সন্থা, কোচ ৰাজনৈতিক ছাত্ৰ সন্থাক আদি কৰি টংলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন লগ হৈ আমি একগোট হৈ ইয়াৰ প্ৰতিবাদ জনাইছোঁ। টংলাৰ পৰা কোনো পধ্যে এই জলসিঞ্চন কাৰ্যালয়টো যাতে বিলুপ্ত নহয় তাৰ দাবী জনাইছোঁ। আৰু লগতে যোৱাকালি অশোক সিংহল ডাঙৰীয়াই জাতীয় সংগঠনক তুচ্ছ তাচ্ছিল্য কৰি কথা কৈছে। আমি তেখেতক জনাব বিচাৰিছোঁ, তেখেতে অসমৰ আৱেগ বা টংলাৰ আৱেগক তেখেতসকলে তুচ্ছ তাচ্ছিল্য কৰিছে। এই আৱেগ আমি তেখেতক তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তেখেতৰ যি মন্তব্য, এই মন্তব্য আমি বিৰোধিতা কৰিছোঁ। আৰু লগতে যোগান বিভাগৰ অনতিপলমে এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু সৰ্বসাধাৰণক সকাহ দিব লাগে, আমি সেইটোৱে